বিধেয়ক 2016 বাতিল করক নাগরিকত্ব সংশোধনী বিধেয়ক বাতিল করক নাগরিকত্ব সংশোধনী বিধেয়ক বাতিল করক নাগরিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত। ভৱানীপুৰ সৰুপেটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ। সৰুপেটাৰ বিভিন্ন দল সংগঠন আৰু সৰুপেটাৰ সকলো কলেজ স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু ভৱানীপুৰ আঞ্চলিক সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদস্থলীত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সহ-সাধাৰণ সম্পাদক বিজন বায়ন আৰু ভৱানীপুৰৰ প্ৰাক্তন বিধায়ক মনোৰঞ্জন কলিতাদেৱ। বিজেপি চৰকাৰে শাসনৰ গতি দখল কৰাৰ পিছতে তেওঁলোকে অসমৰ মাটি বাংলাদেশক গতাই দিছে। ইয়াৰ পিছত তেওঁলোকে অসমীয়া জাতিটোক ধ্বংস কৰাৰ কাৰণে আৰু বিশেষকৈ আমাৰ যি ভাৰতবৰ্ষৰ সংবিধান, এই ভাৰতবৰ্ষৰ সংবিধানৰ আদৰ্শৰ বিপৰীতে আমি যুক্তি আৰু শান্তিতহে কৰো গভীৰ বিশ্বাস, সুখৰ মুক্ত বৰষমৰ অংগীকাৰ আমাৰ। কেমেৰা পাৰ্চন কংকন দাসৰ সৈতে অনিৰুদ্ধ দাসৰ ৰিপৰ্ট, প্ৰাইম টাইম নিউজ। অংগীকাৰ আমাৰ।